हेलो गाइज आज मोर अन्य এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ আৰু মোৰ এই চেনেলটো যিসকলে প্ৰথম চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ফাৰ্মিঙৰ ক্ষেত্ৰত আগ্ৰহী হয় আৰু অকমান আগবাঢ়ি যাবৰ বাবে মোক সহায় কৰিব আৰু বিশেষ আজি ভিডিঅ'টোত একো নাই আৰু এইখিতে এটা কথা কৈ থওঁ যে আপোনালোকৰ আৰু দুদিনৰ পাছত আপোনালোকৰ মাজলৈ আহি আছে ব্ৰইলাৰ ফাৰ্মৰ সম্পূৰ্ণখিনি কোৰ্স প্ৰথম অৱস্থাৰ পৰা কেনেকৈ আনিব কেনেকৈ আনি কেনেকৈ পালন কৰিব তালৈকে কম আৰু গতিকে আপোনালোকে চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি যাব গতিকে আপোনালোকে আজি থাম্বনেল আৰু টাইটেল চাই গম পাইছে যে মই কেনেকৈ মানে হাঁহ পালন কৰিলোঁ পুখুৰী নথকাকৈ যেহেতু হাঁহৰ বাবে পানী একেবাৰে আৱশ্যক সেইবাবে মই কেনেকৈনো হাঁহ পালন কৰিলোঁ তাৰ ওপৰতে মই আজি ভিডিঅ'টো আপোনালোকৰ মাজত দিবলৈ ওলাইছোঁ গতিকে আহক ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ মই হাঁহ পালন কৰিছোঁ কিন্তু মোৰ পুখুৰী নাছিল মোৰ ভিডিঅ'বিলাকত আপোনালোকে গম পাইছে যে মোৰ পুখুৰী নাছিল মোৰ যিটো ঘৰৰ ওচৰৰ পুখুৰী সেই পুখুৰীটোহে আছিল কিন্তু মই তাত মাছ এৰাৰ বাবে তাত মই হাঁহখিনি এৰিব পৰা নাছিলোঁ সেইবাবে মই কি কৰোঁ মই হাঁহখিনিটো আনিলোঁ অনাৰ পিছত ডাঙৰ হোৱাৰ পিছত আমাৰ এখন ফিল্ড আছে ওচৰত ডাঙৰ এখন পথাৰ তাত কি হয় তাত বহুত পানী থাকে আৰু সেই পানীতে মই হাঁহখিনি তেতিয়া এৰি দিওঁ আৰু আপোনালোকে যদি ভাবিছে যে মোৰ পুখুৰী নাই মই হাঁহ পালননো কেনেকৈ কৰিম তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে বা আপুনি ঘৰতে খানি ল'ব পাৰে বা পুখুৰী নিচিনাকৈ ঘৰতে খানি মটৰ দি পানী ঢালিও হেঁতক তেনেকৈ তাত চৰাব পাৰে হাঁহেতো পানীত একো নাখায় কিন্তু সিহঁতি তাত সাঁতুৰি ভাল পায় সেইবাবে পানীটো একদম আৱশ্যক সিহঁতৰ লগত সেইবাবে আপুনি তেনেকুৱা কৰিব পাৰে আৰু মই আগৰ ভিডিঅ'টো ইয়াৰ কিছুমান কথা কৈছিলোঁ তাৰপিছত আপুনি নহ'লে ধৰক পথাৰত পানী হৈছে বা নলাত পানী হৈছে তাত আপুনি নেট মাৰি দিয়ক সিহঁতি তাত ধুনীয়াকৈ চৰি থাকিব নলাতটো ভালেই হয় খালি অকণ বহল নলা হ'লে তাত বেছি ভাল হয় আৰু তেনেকুৱাকৈ আপোনালোকে পালন কৰিব পাৰিব আপোনালোকৰ যদি আগ্ৰহী মানে হাঁহ মোৰ পুখুৰী নাই কিন্তু মই হাঁহ কেনেকৈ পুহিম তেনেকৈ ভাবিলে আপোনালোকে দুটা হেৰি কৰিব পাৰে আপোনালোকৰ ঘৰৰ ওচৰৰ নলা নৰ্দমাত আপোনালোকে নেট মাৰি তাত চৰাব পাৰে খালি আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যে পানীটো কেনেকুৱা যদি পানীটো বেয়া হয় তেতিয়াহ'লে কিন্তু তাত এৰিলে বেয়া হাঁহখিনি তাত এৰিলে তাৰপৰা যিকোনো ধৰণৰ বেমাৰ হ'ব পাৰে সেইবাবে সেইটো প্ৰতি লক্ষ্য ৰাখিব যে হাঁহ পানীখিনি কেনেকুৱা গতিকে আপোনালোকক আজি মই এইখিনি কথা ক'বলৈ আজি ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব গতিকে আজিলৈ ইমানেই ধন্যবাদ